মেইন হিৰোজন হ'লে এয়া অভিজিত, হিৰোইন, এবাৰ ডাইৰেক্টৰ। এইফালে চাক কি হ'ল, কাৰোবাৰ সৰু এটা ভুলৰ কাৰণে অ'কে কিয় চাটনি এইটো? টমেটো। গিটাৰিষ্ট ছিংগাৰ সুদূৰ নেপালৰ পৰা আহিছে এখেত। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি এতিয়া বৰ্তমান গৈ আছোঁ তেজপুৰত। লগৰ এটাই ফোন কৰিছিলে, অলপ কাম আছে আজি, বিশেষ একো বাহিৰত যোৱা হোৱা নাই। এইফালে আছে দীপক দা, পপ্পু দা মোৰ লগত। দীপক দা কিবা কোৱা। বাই বাই, টাটা, গুড বাই, গয়া। পাই গ'লোঁ তেজপুৰ আৰু ৰখি পেলাই ইয়াত খাই দিলোঁ ফুচকা। তো আজি ষ্টাৰ্ট কৰোঁ ফুচকাৰ পৰা। এইফালে কি চিঞৰ দিছে, এইপিনে পাই গ'লোঁ চান্দমাৰি। আৰু ৰাস্তা চাওক কি চাফ চিকুণ, সঁচাই দেখি পেলাই একেবাৰে ভাল লাগি গৈছে ৰাস্তাটো দেখি পেলাই। অলপমান কাম চাম আছিল, কাম চাম হৈ গ'ল শেষ আৰু আহিছোঁ অলপমান ওপৰত উঠিবলৈ ঘূৰিবলৈ। এইফালে আহিছে মামা, স্কুটি চলাই আছে, ৰাস্তা চাওক কেনেকুৱা। এইফালে অভিজিতৰ লগৰ আহিছে। কি কোৱা, তুমি কোৱা কিবা। আজি ফুৰিব আহিছে। আজিকালি ৰিলছ ইমান ইম্পৰ্টেণ্ট হৈ গৈছে, লোকেশ্যন বিচাৰি ফুৰিব লাগে। এইফালে চাওক লোকেশ্যন একদম ব্যতিক্ৰম জেগাত আহি পাই গৈছোঁ। অভিজিত লোকেশ্যনটো পূৰা পাই গ'লো নে? দিগদাৰ আছে ন আজি? আমাক দেখি দেখি মামাও ৰিলছ বনাম বুলি আহিছে আজি। ৰিলছ বনাব নাই আজি? বনাম নিশ্চয় বনাম। অসমীয়া গানত বনাই দিম আজি মামাক ধুনীয়াকৈ, পূৰা ডান্সিং ভিডিঅ' হা। মামাই পূৰা ৰিলছ চিলছ বনালে পূৰা দিগদাৰ কৰি দিছে। আৰু এইফালে মেইন ৰিলছ চলি আছে। মেইন হিৰোজন হ'লে এয়া অভিজিত, হিৰোইন, এবাৰ ডাইৰেক্টৰ, এইফালে অডিয়েন্স আৰু এইফালে মিডিয়া পাৰ্টনাৰ আৰু এইফালে এয়া আমাৰ ছাপোৰ্টাৰ। হিৰো আমাৰ আজি বহুত নাৰ্ভাছ আছে। হিৰো কোৱা। মই একো নাপাইছোঁ। আলু মানে কিউটি পাই এনেকৈ মই কম, মই কৈ কেনে তুমি তাতে খালা হৈ থাকিবা হা। তুমি তাতে তো ফটাফট ক্যামেরা ডাইরেক্ট নিয়ে লাগানো বুঝিস, ফটাফট মা আপনি ফুকে তো ফটাফট ক্যামেরা নিয়ে লাগানো বুঝিস, নিয়ে আসা হবে ইয়াত তুমি অনেক খালি নিয়ে কিউটি পাই তে এওৰা স্লো মোশন। আৰু এইফালে চাওক কেৱল গছ 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 আৰু চাৰিওফালে গছ। আহি পেলাই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনালোঁ, কিন্তু ভিডিঅ' বনোৱাৰ পিছত কি হ'ল, এই ঘটনাটো এইটো চিচা ইয়াত মানে চেণ্ডেলৰ ভিতৰত সোমাই গ'ল। ইয়াত মানে চাইছে এইফালে চাওক, তলত চাওক অৱস্থা চাইছে এইফালে পূৰা। ইয়াত আহিব মানে খাই চাই পেলাই গোটেই চিচা চিচা ইয়াতে ফুটাই থৈ যায়। এইফালে চাওক কি হ'ল, কাৰোবাৰ সৰু এটা ভুলৰ কাৰণে এইফালে এই চেণ্ডেলৰ পূৰা ভিতৰৰ পৰা সোমাই গৈছে চিচাটো। এতিয়া মোৰ ভৰিত অলপমান সোমাইছে, কিছুমানত যদি বেছিকৈ সোমাই যায় সেইটোৰ পৰা চেফটি হৈ পেলাই বিভিন্ন ধৰণৰ বেমাৰ এইবোৰ হৈ যায়। চ' প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ, এইবোৰ মানে কোনেও নকৰিব ইয়াত আহি পেলাই। আৰু এইফালে চাওক মেইন বহা জেগাতে এয়া, এইটো কি অৱস্থা মানে, মানুহকেইটাও কি যে বুজি নাপাওঁ। চিচাই কাটিছে ন, তো সৰু এটা টিটি বেজি মাৰিব লাগিব, নহ'লে চেফটি হোৱাৰ চান্স থাকে। মানে কি কয় এতিয়া ক'ত যাম এতিয়া টিটি বেজি মাৰিবৰ কাৰণে? ৰেলগেটৰ ওচৰত গৈ পেলাই টিটি বেজি মাৰিম। চব বেয়া, টিটি বেজিটো মাৰিলে ভাল আৰু চেফটি হোৱাৰ চান্সটো মানে বহুত কম থাকে। এইফালে চাওক, এইফালে টিবি হস্পিটেল তেজপুৰত চান্দমাৰীৰ ওচৰত। কেনে দিয়ে কৈছে নি বেছি চেচি মাৰিলোঁ আৰু পুনৰ আহিলোঁ অফিচৰ ঘৰত। আৰু তাত গৈছিলোঁ চেণ্টাৰৰ পৰা আনিছিলোঁ এইফালে আমি ম'ম' খাম। এইফালে চাটনি, কিয় চাটনি এইটো? টমেটো চাটনি খাব আৰু ম'ম'। আৰু এইফালে আমাৰ গিটাৰিষ্ট ছিংগাৰ সুদূৰ নেপালৰ পৰা আহিছে এখেত। জল্দি নাই টিং মিলা নাই দে, টিউন মিলা নাই? আৰে টিউন মিলাব লাগে না, ছিংগাৰবোৰে টিউন অট'মেটিক মিলাই লওঁ। নতুন লগাইছে যে এইটো কাৰণে। ই আকৌ ম'ম' নাখাম বুলি কৈ আছিলে, চাই আছে। A few moments later. নাখাম কৈ আছিলে, এচাক অৱস্থা। গুড মৰ্ণিং সকলোকে, নেক্সট ডে আৰু চেম ব্লগ। চ' উঠি দিছোঁ ৰাতিপুৱাই, এতিয়া টাইম হ'ল 8টা। আৰু আমাৰ আজি এতিয়া বৰ্তমান কাৰ্যসূচী চলি আছে। এইফালে মেগী, এইফালে পূৰা ৰেডি আছে মেগী। এতিয়া মেগী খাম। মেগী খাবৰ কাৰণে কেতিয়াৰ পৰা ৰখি আছে। কি খাবি তই? মেগী। কি খাবি তই? মেগী। কি খাবৰ কাৰণে আৰু এজন আলহী এড হৈ গৈছে। মই কি খাবা? মেগী। তোৰ ভাগৰ ইয়াক দিম হা, হ'ব? তই নাখাবি? অ'কে। অ'কে অ'কে।
কেনেকুৱা মেগী কবি দিগদাৰ আছে দিগদাৰ গোটেই দিনটো আছিলোঁ আজি ঘৰত আৰু যেতিয়া ঘৰত থাকোঁ তেতিয়া খোৱাই হৈ যায় গোটেই দিনটোতে বহুত টাইম মাৰিলোঁ টোপনি আৰু উঠি পেলাই অলপমানতো ভোক লাগে আৰু সেইকাৰণে ইয়াত ঘৰৰ ওচৰত দাদাহঁতে এটা দোকান দিছে ওচৰতে ম'ম' খুব ধুনীয়া বনায় মাজে সময়ে খাই থাকোঁ তো ববুক পঠালোঁ ম'ম' খাওঁ মানে ম'ম' একদম খাই দিম এইফালে ম'ম' এই চাটনি দিয়া এইটো চাটনি বোলে চুপ মানে মেইন এই মালটো মানে মোক ভাল লাগে ম'মতকৈ এটাই এইফালে দে না চাটনিটো পুৰা স্মেল আহি আছে ন হাউ পুৰা টেষ্টি কেনেকুৱা দিগদাৰ আছে দিগদাৰ মজা বনাইছে পুৰা দিগদাৰ বনাই দিছে আধা ঘণ্টা ৰখাই ৰখাই চাহ জাষ্ট দিলে খালো ইমান লেট কিয় হা কালি জল্দি পাম এইফালে আহি পাই গৈছে ৱাণ্ডাৰলেণ্ডত আমাৰ হিৰো এইফালে হ'ল ৰামদা এখেতক আধা ঘণ্টাৰ মূৰে মূৰে ভোক লাগে সদায় কি মেকৰণিটো কেনেকুৱা লাগিছে খাই ভাল বনাইছে কিন্তু বেগুনি নাখাওঁ ভাল বনাইছে ন চ' ইউনিভাৰ্চিটিৰ কাষত এইফালে ৰেষ্টুৰেণ্ট নতুন খুলিছে তো কড়ক চাহে পোৱা যায় কি খুল্লাৰ চাহ ভাল বনাইছে দীপাংকৰ নাথ আহিছে ইউনিভাৰ্চিটি লাষ্ট হ'ব আহিছে লাষ্ট আবার আহিছে আমি কি হয়তো পইচা বিস্কুট মিলাই খাইছো বৰ্তমান আহিছোঁ গোবিন্দ ফাষ্টফুডত আৰু এইফালে লৈ গৈ আছোঁ ভাতৰ লগত খাবৰ কাৰণে গ্ৰেভি চিকেন দাদাই পুৰা ধুনীয়াকৈ দি আছে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াৰ পৰা চ' লগ পাই আছোঁ এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ টিল দেন টাটা বাই বাই কৈ যাম বাই 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 বাই